গুড মৰ্ণিং ফ্ৰেণ্ডছ, দেখিছে নহয় অকল চকুকেইটাহে ওলাই আছে। আমি বৰ্তমান ওলাই আহিছোঁ আলং, আৰু ইমানকৈ বান্ধি চকুটো উলিয়াই ল'ব লগা আছে। মানে এগৰাকী একদম ছাইডত বহিলে খিৰিকি খুলি লৈছে, আৰু মোৰ অৱস্থা বেয়া আছোঁ এনেকৈ লৈছোঁ। আহি থাকক আপোনালোকক। লখিমপুৰ টু পাছিঘাট টু আলং কেনেকুৱা যাত্ৰা কি এনেকৈ কৰিলোঁ আপোনালোকক দেখাম। আৰু ঠাইখিনি খুব সুন্দৰ হৈ, কিন্তু গাড়ীত গৈ থকাৰ কাৰণে ভালকৈ ভিডিঅ'গ্ৰাফী কৰিবলৈ খুব অসুবিধা হৈছে, কৰিব পৰা নাই। তথাপিও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আৰু ইয়াত বাজি থকা গানটো লগাব নোৱাৰোঁ, কপিৰাইট আহি যাব। যেনেকৈ পাৰোঁ মানে গাড়ীৰ পৰা ল'বলৈ খুবেই অসুবিধা, তথাপিও ল'লোঁ। আৰু খুব ধুনীয়া ধুনীয়া ঠাই আহি আছে, কেনেকৈ গৈছোঁ আপোনালোকক দেখাম। আহি থাকক মোৰ লগত, শেষলৈকে মোৰ ব্লগটো চাব বুলি আশা থাকিল। আমি আহি বৰ্তমান পাছিঘাট পাইছোঁহি। পাছিঘাটৰ এখন মানে ক'তো একো খাবলৈ নাই, মানে খাবলৈ আছে চবৰে কাৰণে আছে। আমাৰ ড্ৰাইভাৰ আৰু বাকীখিনি মানুহে পূৰা মাংস আৰু বইল মাংস কিবা কিবিবোৰ খাইছে, আৰু মই চবফালে মানে চাই পেলাই মোৰ একদম পেট ফুলি এদায় সেইবিলাক দেখি। মই বোলে এখন বেকাৰী ষ্ট'ৰ পাই পেলাই তাতে কফি আৰু কেক খাম। আৰু মই কেকো খাম বুলি ভাবিছোঁ, কেক নহয় একচুৱেলি পেটিছ এটা খাম, সিমানেই যথেষ্ট আৰু মোৰ কাৰণে। দিনটো এয়াই খাম, আৰু 4টা মধুৰি লৈ ল'লোঁ। দিনটো আমাৰ কাৰণে হৈ যাব, এওঁ একো নাখায়। পিছত তেওঁ ক'লে বোলে মই ৰুটি খাওঁ, ৰুটি বিচাৰি গোটেইখন ঘূৰি দিলোঁ, কিন্তু ৰুটি পাবলৈও নাই, শুকান ৰুটি নাই। আৰু সেইকাৰণে চব বাদ দিলোঁ, সেয়াকে খাই আহিলোঁ। আৰু এতিয়া ফাইনেলি আমাৰ যাত্ৰা আকৌ আৰম্ভ। কি ধুনীয়া জেগা দেখিছেনে? কিন্তু দেখিবলৈ যিমান ধুনীয়া সিমান ভয়ংকৰো। এইখন চিয়াং নদীখনৰ কাষে কাষে আমি আহি আছোঁ। পানীখিনি একদম বহুত নীলা, কিন্তু ৰাস্তাটো একদম কাষতে যেন এনেকুৱা লাগিছে। আৰু বহুত মানে ভয়ংকৰ নহয়, মোৰ মানে কি ক'ম আৰু, ভয়ত মুখেদি মাত উলিওৱা নাই। মানে এফালে ৰাস্তাটো ইমান সৰু, ইফালে দুখন গাড়ী যাব নোৱাৰি, এফালে পাহাৰ আৰু এফালে নদী। কিন্তু দেখিবলৈ ইমানেই সুন্দৰ নহয়, এনেকুৱা লাগিছে জেগাটোত যেন থাকি যাওঁ। চাওকচোন, যিমানখিনি পাৰোঁ ল'বলৈ চেষ্টা কৰিলোঁ। চুমত আহি থাকিলে মানে ল'বলৈও দিগদাৰ। আৰু গাড়ীত আমাৰ যিজন ড্ৰাইভাৰ আছে তেওঁ কিন্তু অসমীয়া গানৰ খুব মানে একদম প্ৰিয়, আৰু তেওঁ একদম অসমীয়া গান বজাই আহিছে, কিন্তু লগাব নোৱাৰোঁ, গানটো দিব নোৱাৰোঁ যিহেতু। ভাবিলোঁ অকণমান এনেকৈয়ে কৈ দিওঁ, আৰু আপোনালোকে এনজয় কৰক। ইমান ধুনীয়া চিনেৰী, ইমান ধুনীয়া লাগিছে, ইমান সুন্দৰ, মানে বহুত ভাল লাগিছে চাই পেলাই। তাৰপিছত আমি আহি পাই এটা ষ্টপেজ, মানে এখন গাঁৱৰ মাজত ৰাখিলে গাড়ীখন, আৰু টয়লেট কৰাৰ ব্যৱস্থাটো ৰাস্তাৰ কাষত আছে। কিমান ধুনীয়াকৈ লেট্ৰিন বনাই থৈছে। আৰু মই ভাবিলোঁ পাহাৰৰ কাষতে কমলা টেঙা গছ এজোপা দেখি মই ৰখিব নোৱাৰিলোঁ, উঠি গ'লোঁ। বহুত ওপৰত আছে গছজোপা, মানে কমলাৰ লাগি ভৰ্তি হৈ আছে। আৰু গাঁওখনত চবৰে ঘৰত জেৰুৱাবিলাক আকৌ কমলা গছেই ভৰ্তি। কমলা ভৰ্তিকৈ লাগি গোটেই হালধীয়া হৈ আছে, খুব ধুনীয়া। মই নোৱাৰিলোঁ নিচিঙাকৈ থাকিব, দুটা ছিঙিবলৈ লৈ মাৰিলোঁ, কিন্তু খুব টেঙা দেই। মই চিঙা ক'ব লাগে, খুব টেঙা। এয়া দুটা ছিঙিলোঁ।